এদিন এজনী ছোৱালীয়ে দেউতাকক সুধিলে, দেউতা, মোৰ কাৰণে তুমি কেতিয়াবা কান্দিবলগীয়া হৈছেনে? ছোৱালীজনীয়ে এই কথা দেউতাকক সোধাৰ কাৰণ হ'ল তেওঁৰ দেউতাকক কেতিয়াও কন্দা দেখা নাছিল। এই প্ৰশ্নৰ উত্তৰত দেউতাকে ক'লে, হয়, এবাৰ তোমাৰ বাবে মই কান্দিবলগীয়া হৈছিল। সেইদিনা তুমি মোক কান্দিবলৈ বাধ্য কৰিছিলা। পিছত দেউতাকে ছোৱালীজনীক কাহিনীটো ক'বলৈ আৰম্ভ কৰিলে। সেয়া আছিল তুমি কণমানিজনী হৈ থকাৰ সময়ৰ কথা। সেই সময়ত তোমাৰ বয়স আছিল মাত্ৰ 8 মাহ। এদিন মই তোমাৰ সন্মুখত 3টা বস্তু ৰাখিলোঁ, কলম, মুদ্ৰা আৰু খেলনা। মই জানিব বিচাৰিছিলোঁ যে সেইবোৰৰ ভিতৰৰ কোনটো বস্তুত তোমাৰ আগ্ৰহ বেছি আছে আৰু কোনটো বস্তু তুমি তুলি লোৱা। কলমটো হৈছে বুদ্ধিমত্তাৰ প্ৰতীক, মুদ্ৰাটো ধন সম্পত্তিৰ প্ৰতীক আৰু খেলনাটো মনোৰঞ্জনৰ প্ৰতীক আছিল। সেই সকলোবোৰ মই কেৱল কৌতূহলৰ বাবেই কৰিছিলোঁ। আগলৈ মোৰ ছোৱালীজনীৰ বাবে কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব সেয়া জনাটো মোৰ বাবে বৰ প্ৰয়োজনীয় আছিল। মই তোমাৰ সন্মুখত বহি তোমাৰ পৰৱৰ্তী পদক্ষেপৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিলোঁ। দেখিলোঁ যে তুমি বহি বহি বস্তুবোৰ চাই থাকিলা। তাৰ পাছত আঁঠুকাৰি তুমি মোৰ ফালে আগবাঢ়ি আহিলা। তোমাক আগুৱাই অহা দেখি মোৰ হৃদয়খন ডগমগাবলৈ ধৰিলে। কিন্তু ঠিক পিছৰ মুহূৰ্ততে তুমি সেই সকলোবোৰ বস্তু হাতেৰে আঁতৰাই থৈ মোৰ ফালে আগুৱাই আহি মোৰ কলাত উঠি মোৰ বুকুৰ মাজত সোমাই পৰিলা। সেই মুহূৰ্তটোৱে আছিল একমাত্ৰ সেই মুহূৰ্ত যেতিয়া মোৰ হৃদয়খন ভৰি পৰিছিল আৰু মই তোমাৰ কাৰণে উচুপি উঠিছিলোঁ। এই কাহিনী শুনি ছোৱালীজনীৰ চকু সেমেকি উঠিল। তাই পুনৰ এবাৰ দেউতাকক সাৱটি ধৰিলে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰোবাৰ ক্ষেত্ৰত এনেধৰণৰ কিবা ঘটনা ঘটিছিল নেকি? কমেণ্ট কৰি জনাবচোন। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।